Hello guys, good evening. পুনৰবাৰ মোৰ YouTube চেনেল জুছনাছ ক্ৰিয়েচনলৈ সকলোকে স্বাগতম জনাইছো। এতিয়া বাজিছে আবেলি 5:30 আৰু মই ভাবিছো ভিডিওটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে। মোৰ কিন্তু মাজে মাজে গাটো বেয়া হৈ থাকে। বৰ্তমান বাৰু ঠিকে আছো আৰু মই আছো মাৰ ঘৰত। আপোনালোকে আগৰ ভিডিওটো যদি চাইছে নিশ্চয় গম পাইছে। আজি মই আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছো আৰু ৰেচিপিটোত মই কি বনাও জানিবৰ বাবে আপোনালোকে সম্পূৰ্ণকৈ ভিডিওটো চাই থাকিব লাগিব। ফ্ৰাইড ৰাইচ খাই কোনে কোনে ভাল পায় মোক কমেন্ট বক্সত জনাবচোন। মই কিন্তু ফ্ৰাইড ৰাইচ খাই বহুত ভাল পাওঁ। হে আজি মই আপোনালোকৰ মাজলৈ ফ্ৰাইড ৰাইচৰ ৰেচিপি এটা লৈ আহিছো আৰু এতিয়া বৰ্তমান কৰোনাৰ যি পৰিস্থিতি আৰু হে ৰেষ্টুৰেণ্ট বা হোটেলৰ পৰা ফ্ৰাইড ৰাইচ আনি বা বিভিন্ন ধৰণৰ বস্তু আনি খোৱাটো ইমান এটা ভাল কথা নহয়। হে ভাবিলো খাবলৈ মন গ'ল যেহেতুকে হে ঘৰতে ফ্ৰাইড ৰাইচটো বনাই খাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ফ্ৰাইড ৰাইচৰ ৰেচিপিটো বনাবৰ বাবে মই তেনে ধৰণৰ বিশেষ একো সামগ্ৰী ইউজ কৰা নাই। ঘৰতে পোৱা থলুৱা সামগ্ৰী ইউজ কৰিয়ে মই ফ্ৰাইড ৰাইচটো বনাবলৈ লৈছোঁ। চাওঁ হওক ফ্ৰাইড ৰাইচটো আমি কেনেদৰে বনাওঁ। ৰেচিপিটো বনাবৰ বাবে মই এনেদৰে ডাঙৰ এটা পিঁয়াজ কাটি লৈছোঁ আৰু চামনিকৈ এৰুৱাই লৈছোঁ। দুটা সৰু চাইজৰ পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। দুডাল দাংবডি মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু লৈছোঁ কেইফুটামান নহৰু আৰু নহৰু কেইফুটা মই এনেকৈ পাতলকৈ কাটি লৈছোঁ। নহৰু দিলে কোনো এটা চব্জি বা এটা ৰেচিপি বহুত সোৱাদজনক হয় আৰু মই ৰেচিপিটো বনাবৰ বাবে কোনো ধৰণৰ চাউল ইউজ কৰা নাই। ৰাতিপুৱাই ৰন্ধা ভাত আছিলে তাৰে অলপ লৈছোঁ মই ফ্ৰাইড ৰাইচটো বনাবৰ বাবে আৰু মই ফ্ৰাইড ৰাইচটো বনাবৰ বাবে 2 চামুচ চয়া চচ আৰু 2 চামুচ টমেটো চচ লৈছোঁ। ফ্ৰাইড ৰাইচটো বনাওঁতে আপোনালোকে অন্যান্য চব্জিও ইউজ কৰিব পাৰে আৰু ড্ৰাই ফ্ৰুটছো দিব পাৰে। মোৰ ওচৰত কাজু আছিলে, মই দিম বুলি ভাবিছিলোঁ, পাহৰি গ'লোঁ, সেয়ে দিয়া নহ'ল। এখন কেৰাহী পাতিলোঁ আৰু তাত মই অলপমান মিঠাতেল দিছোঁ। অন্য ৰিফাইন তেল বা অন্যান্য তেল ইউজ কৰা নাই আৰু কেৰাহীখন দেখাত অকণমান লেতেৰা যেন লাগিছে, কিন্তু লেতেৰা নহয়। কেৰাহীটো এনেকৈ চব্জি বনাই ৰংটো ধৰি গৈছে, কিন্তু তাক ঘঁহি ধুলেও তাৰ ৰংটো যোৱা নাই আৰু সেইটো আপোনালোকে ইগন'ৰ কৰিব। তেলখিনি গৰম হ'ল। এতিয়া মই মিহি মিহিকৈ কাটি থোৱা দুটা পিঁয়াজ এতিয়া তেলত দি দিম আৰু দি দিয়াৰ পাছত এইখিনি ভালদৰে লৰাই ভাজি ল'ম আৰু ৰঙচুৱা হোৱালৈকে। পিঁয়াজখিনি এতিয়া অকণমান ৰঙচুৱা হ'ল আৰু মই এতিয়া পিঁয়াজখিনিত দিম সৰু সৰুকৈ কাটি থোৱা দাংবডি আৰু এইখিনিও এতিয়া মই অকণমান লৰাই ভাজি লৈছোঁ গোটেইখিনি মিহলি হৈ যোৱালৈকে। এতিয়া ইয়াত মই কাটি থোৱা নহৰু কেইফুটাও দি দিলোঁ। এতিয়া এইখিনিও অকণমান লৰাই পেলাই ভাজি ল'ম। এতিয়া ইয়াত মই সোৱাদ অনুসৰি নিমখ দিম আৰু চব্জিখিনিৰ লগত ভালদৰে মিহলি হোৱাকৈ আৰু ভাতখিনিৰ বাবেও জোখাৰ হোৱাকৈ দি ল'ম। এতিয়া নিমখখিনি ভালদৰে মিহলি হ'বৰ বাবে মই লৰাই দিছোঁ। এতিয়া ডাঙৰকৈ কাটি থোৱা পিঁয়াজটো মই ইয়াত দি দিম। আৰু ইয়াত দিম মই অকণমান চেনি। এনেদৰে কিবা ৰেচিপি এটা বনালে তাত অকণমান চেনি দিয়াটো প্ৰয়োজন হয় আৰু খাবলৈও বহুত সোৱাদ হয়। ইয়াত যিহেতুকে মই চব্জি দিছোঁ সেয়ে অকণমান হালধি দিছোঁ, একেবাৰে কম পৰিমাণৰ। আৰু এতিয়া মই ইয়াত ভাতখিনি দি দিম। আৰু
এতিয়া ভাতখিনি ধুনীয়াকৈ লৰাই মিহলাই ল'ম আৰু ভাতখিনি এনেদৰে লৰাই অলপ দেৰি ভাজি ল'ব লাগিব হাই ফ্লেমতে আৰু এনেকুৱা খাদ্যবিলাক হাই ফ্লেমত সিজালেহে খাবলৈ ভাল হয় ভাতখিনি এনেদৰে মাজে মাজে লৰাই থাকিব লাগিব আৰু ভাতখিনি যেতিয়ালৈকে নুফুটে আৰু অকণমান সৰু নহয় তেতিয়ালৈকে ইয়াক লৰাই এনেদৰে ভাজি থাকিব লাগিব এয়া ভাতখিনি ফুটিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া মই বাটিত মিহলাই থোৱা সয়া সস আৰু টমেটো সসখিনি দি দিম আৰু এইখিনি দি লৈ মই ভালদৰে গোটেই ভাতখিনিৰ লগত লৰাই মিহলাই ল'ম ফ্ৰাইড ৰাইচখিনি নমোৱাৰ আগত ইয়াত জালুকৰ গুড়ি অকণমানো দিব লাগে মই জালুকৰ গুড়ি দিয়া ভিডিঅ'টো লোৱা নহ'ল পাহৰি গ'লোঁ আৰু জালুকৰ গুড়ি দিলে খাবলৈ বহুত সোৱাদ হয় আৰু তাৰ গোন্ধটোও ভাল লাগে আৰু অকণমান জালু হয় সচখিনি সুন্দৰকৈ মিলি গ'ল আৰু ধুনীয়া এটা কালাৰ আহিছে আৰু দেখিছেই কালাৰটো কিমান ধুনীয়া হৈছে আৰু খাবলৈও চাগে টেষ্টিয়ে হ'ব 네 눈엔 내가 있어 아마 난 널 사랑하고 있어 걔가 아는 순간 এয়া ফ্ৰাইড ৰাইচখিনি খাবলৈ ৰেডি হৈ গ'ল আৰু মই এতিয়া ফ্ৰাইড ৰাইচখিনি খাম আৰু জনাব আপোনালোকক কেনেকুৱা হ'ল ফ্ৰাইড ৰাইচখিনি খাবলৈ আৰু যদি আপোনালোকে মোৰ ৰেচিপিটো ভাল পালে তেন্তে আপোনালোকেও ট্ৰাই কৰিব এতিয়া মই ফ্ৰাইড ৰাইচটো খাই আহিলোঁ আৰু ফ্ৰাইড ৰাইচটো খাই বহুত ভাল লাগিলে বহুত টেষ্টি হৈছিলে আৰু একেবাৰে চিম্পুলকৈ মই বনাইছোঁ ফ্ৰাইড ৰাইচটো আপোনালোকেও ঘৰতে ট্ৰাই কৰি চাব পাৰে একেবাৰে চিম্পুল ৰেচিপি এইখিনি বস্তু আপোনালোকৰ ঘৰত থাকেই মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে এতিয়া ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব বাই বাই